Hello everyone, Mimi's Blogs and Recipe. অন্য এটা ভিডিঅ'লৈ মই মিমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' মানে এটা নহয় দুটা ভিডিঅ' একেলগ কৰি লৈ আহিছোঁ দেই। ভিডিঅ' দিয়া আচলতে বহুত গেপ হৈ গৈছে, আপোনালোকে বেয়া নাপাব প্লিজ। ভিডিঅ'বোৰ চাব দেই। মই তেনেকৈ দি আছোঁ এতিয়া আৰু যদি ভাল পায় লাইক কমেণ্ট কৰিব। যদি কোনোবা নতুন ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো হ'ল আমাৰ ভতিজী অকণমানি ধুনধুন, তাইৰ নাম প্ৰতীক্ষা, তাইৰ বাৰ্থডে' ভিডিঅ' আৰু কেনেকৈ চেলিব্ৰেট কৰিলোঁ তাকে অকণমান লৈ আহিছোঁ আৰু মইনো কি দিলোঁ তাইক কেনেকৈ। তাৰপাছত আহিছোঁ আমাৰ জুজুৰ বাৰ্থডে'তনো কি কৰিলোঁ তাকে অকণমান দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। তেনেহ'লে ভিডিঅ'টো আগলৈ যাওঁ ব'লক। কেক যিহেতু নিজে বনাওঁ সেইবাবে সকলোকে বাৰ্থডেত মই কেক এটাকে গিফ্ট কৰোঁ। এইফালে লৈ ল'লোঁ কেক বেটাৰ মিক্সিং কৰি, ইয়াত মই ৰেড কালাৰ দিছোঁ আৰু এইটো নৰ্মেল কালাৰ ৰাখিছোঁ। আৰু এইফালে আগতে মই বনাই লৈছিলোঁ এটা কেক, সেইটো লৈছোঁ আৰু প্ৰিহিট কৰা অভেনত মই কেক দুটা ভৰাই দিলোঁ। আৰু এতিয়া কেকটোত দিছোঁ 40-45 মিনিটমান দিছোঁ আৰু সেইটো কেক হৈ যাব। তেতিয়াহ'লে মই আগতে বনাই থোৱা কেকটো মই এতিয়া কাটি ল'ম। এয়া মই 3 ভাগ কৰি কাটি ল'লোঁ কেকটো আৰু তাৰপিছত মই এটা ভাগত এতিয়া অকণমান জাষ্ট পানী দি পেলাই, মই চেনি পানী নাই কৰা, অকল পানী দি পেলাই অকণমান কোমল কৰি লৈছোঁ। তাৰপাছত মই ইয়াতে হুইপ ক্ৰীমখিনি দিছোঁ, যিখিনি মই হুইপ কৰি লৈছিলোঁ সেই হুইপ ক্ৰীমখিনি ইয়াত মই দি দিলোঁ। তাৰপিছত মই দিছোঁ এতিয়া যিটো অৰেঞ্জ ক্ৰাছ অকণমান দি দিছোঁ, অকণমান সোৱাদ লাগিব। তাৰপিছত ইটো লেয়াৰ ইয়াৰ ওপৰত দি দিলোঁ। আকৌ মই তেনেকৈ অকণমান পানীৰে কোমল কৰি লৈছোঁ। তাৰপিছত হুইপ ক্ৰীম দি আকৌ তাত মই ক্ৰাছ দি দিলোঁ, অৰেঞ্জ ক্ৰাছ দি দিলোঁ। তাৰপাছত আকৌ সিটো লেয়াৰ দিলোঁ, দি পেলাই তাৰ ওপৰত মই আকৌ হুইপ ক্ৰীম দি এতিয়া মই নিয়ন গ্ৰীণ কালাৰ মিক্স কৰিলোঁ হুইপ ক্ৰীমত আৰু গোটেই চাৰিওফালে লগাই মই কেকটো ঠিক কৰি ল'লোঁ। এইফালে মই হোৱাইট কম্পাউণ্ড চকলেটে গানাছ বনাই তাতে অকণমান ৰেড কালাৰ মিক্স কৰি দিলোঁ আৰু এটা খুন্দনা মাৰিতে মই এনেকৈ দিছোঁ। মই যিটোত ফেৰী বনাইছোঁ তাৰ গাত দিম আৰু এইখন বনাইছোঁ ফেডাৰখন ওপৰত কালাৰফুল হ'লে ভাল লাগে, যিহেতু তাই ফ্ৰকটো পিংক কালাৰ পিন্ধিব সেইবাবে মই পিংক হৈছে আৰু এইটো খুন্দনা মাৰিটোতে অকণমান ফেৰীখনজনীৰ গাত মানে ভাঙি দি দিম, সেইবাবে মই এইটো তেনেকৈ বনালোঁ। আৰু এয়া অকণমানকৈ এৰুৱাই আনিছোঁ। এডাল ফেডাৰ হৈ গ'ল পাখিখন যিহেতু। আৰু এখন ষ্টেনচিল লৈছোঁ, ষ্টেনচিল মই সেই কেকটোৰ ওপৰতে মই ষ্টেনচিলখন দি দিছোঁ আৰু তাৰ ওপৰতে মই বগা হুইপ ক্ৰীমখিনি দি দিছোঁ আৰু দি পেলাই লাহেকৈ মই ষ্টেনচিলটো উঠাই দিলোঁ। ইয়াত ধুনীয়া এজনী ফেৰী হৈ গ'ল। পিংক আৰু ৰেডৰ যিটো মিশ্ৰণ মই দিছিলোঁ তাৰ কম্পাউণ্ডৰ, সেইখিনি মই তাত দিলোঁ আৰু কেকটোৰ গাটো মই অকণমান এনেকৈ লগাই দিছোঁ। ইয়াৰ পাছতে মই এতিয়া এডাল ৰিবন ল'ম, মাজত মই চিনটো দি লৈছোঁ। সেই ৰিবনটোৰে গোটেই ডেক'ৰেশ্যন কৰি দিম, দেখিবলৈ ভাল লাগিব। এয়া মই দি দিছোঁ, এনেকৈ লগাই দিছোঁ এনেকৈ। আৰু তাৰপিছত মই অকণমান ফ্ৰকত ছোৱালীবোৰ যিহেতু ছোৱালীবোৰ ফ্ৰকত এনেকৈ ৰিবনটোৱে এটা গাঁঠি মাৰি দিয়ে, তো কি কয় মই নাজানো, মই তেনেকৈ বনাই ল'লোঁ আৰু বনাই এইটো ইয়াত লগাই দিলোঁ। এইটো হৈ গ'ল ফেৰী ডল কেক। তাই খুব ফেভাৰিট, খুব ভাল পালে তাই। আৰু জুজুৰ পৰীক্ষা আছিল যিহেতু, সেইবাবে আমি কেকটো লৈ ৰাতিপুৱাই তাইক কেকটো দি জুজুৰ পৰীক্ষালৈ গুচি গ'লোঁ। এতিয়া তাই বাৰ্থডে জুজুৰ এক্সামৰ পৰা আহি আমি বাৰ্থডেত সোমালোঁ, কিন্তু আমি কেক কটাৰ সময়তে থাকিব নোৱাৰিলোঁ। এতিয়া ব'লক চাওঁগৈ মই তাৰ পৰা আহি জুজুৰ বাবে কেক আইচিং কৰিলোঁ। এয়া মই এনেকৈয়ে কৰিলোঁ, জাতপাত কৰিছোঁ, যিহেতু সি ৰাতি কেক কাটিম বুলি ক'লে আৰু সি পিছদিনাখন কেক নাকাটে, যিহেতু সি পঢ়িব লাগিব। সেইবাবে এয়া কেকটো মই এনেকৈ একদম চিম্পুলকৈ বনালোঁ, যিহেতু ভাল পায় এনেকৈ সেইবাবে। আৰু মই এতিয়া ওপৰত যিটো ডাৰ্ক চকলেট আছিলে সেই ডাৰ্ক চকলেটটোৰ ওপৰত গাৰ্নিছ কৰি দিছোঁ। দেখিবলৈ ধুনীয়া হৈছে, দেখিবলৈ যেনেকৈ ধুনীয়া হৈছে খাবলৈও কিন্তু সোৱাদ হৈছে দেই। ভাল লাগিছেনে বাৰু দেখি?
এতিয়া ব'লক জুজুৱে ৰাতি 12টা বজাত কেক কটা চাওঁগৈ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ জুজু হেপী বাৰ্থডে টু ইউ ভালকৈ পৰীক্ষাটো দিব লাগে সুস্থ সবল হৈ থাকিব লাগে জুজু দেই জয় ৰামোলা এভৰিৱান মিমিজ ব্লগছ এণ্ড ৰেচিপি অন্য এটা ভিডিঅ'লৈ মই মিমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ জুজুৰ বাৰ্থডে 16 মাৰ্চ 2007 সি জন্ম এতিয়া হেপী বাৰ্থডে আকৌ এবাৰ জুজু সকলোৱে ইউজ কৰিব দেই তাক বাৰ্থডে ইউজ কৰিব লগতে মানে সি এইবাৰ বৰ্ড এক্সাম দিছে যে বৰ্ড এক্সাম তাৰ শেষ হ'ব আৰু দুটা আছেগৈ তাৰপিছত এই দুইটা বহি আছোঁ আমি কেক কাটিলোঁ ৰাতিয়ে কেক কাটিলোঁ দিনতে কেক চেক নাকাটোঁ কিবা কিবি জমেট'ত অৰ্ডাৰ কৰিছে খাম আৰু আমি গোটেইবোৰে কি কৰিছে জমেট' অৰ্ডাৰ বিৰিয়ানী চিকেন বাটাৰ মছলা দুটা মই মানে আজি বৃহস্পতিবাৰ মই নিৰামিষ খাওঁ সেইকাৰণে সি মোলৈ বেলেগ এটা দিছে ভেজ এটা দিছে মানে আৰু চিকেন বিৰিয়ানী ভেজ বিৰিয়ানী আৰু চিকেন বাটাৰ মছলা সেয়াই মই পনীৰ বনাম মইতো নাখাওঁ সেইবোৰত কি খাম আৰু মই পনীৰ বনাম সেইকাৰণে বেলেগকৈ বনাইছোঁ আৰু মোলৈ বনাম আৰু সি ভাল পায় পনীৰটো খাই পেলাই যেনেকৈ বনালে তেনেকৈ খাব আৰু তাৰ নতুন টি চাৰ্ট এটাতো পিন্ধিব লাগিছিলে নে আজি কাপোৰ তো সকলোৱে আশীৰ্বাদ কৰিব জুজুৱে যেন পৰীক্ষাটো তাৰ ভালকৈ হৈ যায় ভাল পাৰ্চেণ্টেজ এটা পাওক আশীৰ্বাদ কৰিব সকলোৱে ভালকৈ আমি যিটো মানে অকণমান ভয় লগা ছাবজেক্ট মেথছ আছেই মেথছটো সি ভালকৈ দি যাওক আৰু ঠিক আছে গোটেইখিনি এতিয়া আমি জমেট' যিখিনি অৰ্ডাৰ কৰিছোঁ কি খালোঁ সেইখিনি দেখাম তাতে আকৌ মই যিটো এতিয়া অকণমান দেখাম আৰু মই তাক এতিয়া পনীৰটো বনাম তাকে মই কাৰণে ক'ব নোৱাৰোঁ আজিকালি ভিডিঅ' কৰি বেয়া পোৱা হৈছোঁ মানে কি হ'ল জানো কিবা এটা প্ৰব্লেম মানে কি নহয় মাজতে বহুত গেপ হৈ গ'ল ইয়াৰ পঢ়াৰ কাৰণে মই নকৰিলোৱেই মই মানে কথা বতৰা পাতি থাকিলে তাৰ ডিষ্টাৰ্ব হ'ব বুলি এতিয়া মানে হেৰি হ'ল মোৰ ভিডিঅ' কৰিবলগীয়া মন নোযোৱা নিচিনা হৈ গৈছে তাকো ইয়াৰ পাছত ইয়াৰ পৰীক্ষাৰ পাছত ধেৰ প্লেনিং আছে ক'ৰবাত ফুৰিবলৈ যাম মানে বিশেষকৈ মোৰ মা ঘৰলৈ যাম দুলীয়াজানলৈ সেয়া তাৰপিছত গুৱাহাটী যাম ক'ৰবাত বেলেগ জেগাত ফুৰিবলৈ যাম আৰু আমি দুটা পাপাক নাযায় তেনেকৈ মিলাম সেইবোৰ ভিডিঅ' লৈ আহিম চাহী পনীৰ বনাইছোঁ এয়া মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'লোঁ তাৰপিছত তাতে নহৰু কেইটামান দিলোঁ দি মই ভালকৈ মিক্স কৰি ল'লোঁ এতিয়া ইয়াতে বিলাহী দিছোঁ এই বিলাহীখিনিও মই ভালকৈ মিক্স কৰি ল'লোঁ লৈ মই ইয়াত এতিয়া হালধি অকণমান দিলোঁ তাৰপিছত দিলোঁ অকণমান নিমখ তাৰপিছত দিলোঁ অকণমান গৰম ধনিয়া মছলা জলকীয়া গুড়ি জিৰা পাউডাৰ এই গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ আৰু যেতিয়া অকণমান সিজা নিচিনা দেখিলোঁ তেতিয়া মই তাতে কাজু কেইটামান দিলোঁ ভালকৈ ফ্ৰাই হোৱাৰ পিছত মই এইখিনি গোটেইখিনি মিক্সিত পিচি ল'লোঁ আৰু এতিয়া এখন কেৰাহীত জিৰা কেইটামান আৰু মই লং ইলাচি ডালচেনি দি পনীৰখিনি ফ্ৰাই কৰি ল'লোঁ পনীৰখিনি অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ তাৰপিছতে যিখিনি মই এইখিনি পিচি থৈছিলোঁ মিশ্ৰণখিনি মই ইয়াতে ঢালি দিলোঁ আৰু একদম ইজি প্ৰচেছত বনাইছোঁ অকণমান পানী মিহলাই দিলোঁ কালাৰটো অকণ বেয়া দেখিছে ইয়াত পোহৰৰ কাৰণে আচলতে আৰু এয়া চাহী গৰম মছলা মই লাষ্টত মিক্স কৰিছোঁ এইখিনি গোটেইখিনি উতল অহাত মই নমাই থলোঁ এইখিনি সময়তে আহি পালেহি জমেট' অৰ্ডাৰ আৰু জমেট' অৰ্ডাৰ কৰিছিলে জুজুৱে এয়া হ'ল চিকেন বাটাৰ মছলা এয়া হ'ল পনীৰ মই বনোৱা পনীৰ এয়া হ'ল দম আলু বিৰিয়ানী আৰু সেইফালে হ'ল পনীৰ কাবাব বিৰিয়ানী মোৰ কাৰণে এইফালে বন্ধাকবি ভাজি বনালোঁ শইকীয়াই যিহেতু নাখায় সেয়া দাইল আৰু ৰাইতা এয়া মই বনোৱা কেক আৰু গোটেইবোৰে বহি এয়া খাবলৈ ল'লে ধুনীয়াকৈ দুয়োটাই ছাৰ্ভ কৰিছে ইটোৱে সিটোক দি দিছে খাইছে সিহঁতি আৰু জুজুৱে যিহেতু পৰীক্ষা বুলি সদায়েই তাৰ বাৰ্থডেটো ভালকৈ পতাই নহয় আৰু এইবাৰো এয়া যেতিয়া বৰ্ড এক্সাম চলি আছে সেইবাবে ক'তো ওলায়ো যাব নোৱাৰোঁ একো কৰিব নাই সেইকাৰণে জুজুৱে বিচৰাটোকে দিলোঁ এইফালে মই লৈছোঁ পনীৰ কাবাব বিৰিয়ানী আপোনালোকে কেনেকুৱা পায় নাজানো মই কিন্তু এইটো খাই বেয়া পালোঁ আৰু আমি যিখন হোটেলৰ ৰেষ্টুৰেণ্টৰ পৰা আনিছিলোঁ সেইখন হৈছে যোৰহাটৰ মাছ বিৰিয়ানী মই তাত বহি কোনোদিনে খোৱা নাই কিন্তু এইবাৰ ঘৰলৈ আনি খাই চালোঁ মই বৰ এটা ভাল নাপালোঁ জুজুহঁতে ভাল পালে ভিডিঅ'টো চাই চাগে ভালেই পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ বাই বাই